নমস্কাৰ আজি তাৰিখ 17 ডিচেম্বৰ 2022 শনিবাৰে গুণোৎসৱৰ সম্পৰ্কত এখন আৰ্জেণ্ট নটিফিকেশ্যন আহিছে। ইয়াত ছাবজেক্টটো চাব ৰিচিডিউল অফ গুণোৎসৱ 2023 অৰ্থাৎ আমাৰ আগৰ যিখন গুণোৎসৱৰ নটিফিকেশ্যন ওলাইছিলে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত গুণোৎসৱ হ'ব বুলি কৈছিলে। ডেটটো ঠিকেই আছে, কিন্তু ডিষ্ট্ৰিক্টবিলাকৰ সেল্ফ ইভালুৱেশ্যন আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন ডেটবিলাকে চেঞ্জ কৰিছে। গতিকে নতুন ডেট মতে কোন ডেটত কোন ডিষ্ট্ৰিক্টৰ সেল্ফ ইভালুৱেশ্যন আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব আহক তাৰ সম্পৰ্কে আলোচনা কৰোঁ। ইয়াত চাওক ফেজ 1 নাম্বাৰ অফ ডিষ্ট্ৰিক্ট টু বি কভাৰ্ড 11, ডেট অফ সেল্ফ ইভালুৱেশ্যন 18 জানুৱাৰী 2023 অৰ্থাৎ 18 জানুৱাৰী 2023 কোন কোন জিলাৰ সেল্ফ ইভালুৱেশ্যন হ'ব আৰু লগতে ডেটছ অফ এক্সটাৰ্নেল ইভালুৱেশ্যন কি লিখিছে ইয়াত তাৰিখটো 19, 20, 21 জানুৱাৰী 2023। ডিষ্ট্ৰিক্ট নামটো চাই লওক বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, চাউথ চালমৰা, মানকাছাৰ, ওদালগুৰি এইকেইখন ডিষ্ট্ৰিক্টৰ 18 জানুৱাৰীত সেল্ফ ইভালুৱেশ্যন হ'ব আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব 19, 20 আৰু 21 জানুৱাৰী 2023। ঠিক একেদৰে ফেজ 2 হ'ব সেল্ফ ইভালুৱেশ্যন ডেট ইয়াত লিখিছে 1 ফেব্ৰুৱাৰী 2023 আৰু ডেট অফ এক্সটাৰ্নেল ইভালুৱেশ্যন লিখিছে 2, 3 and 4 ফেব্ৰুৱাৰী 2023। ডিষ্ট্ৰিক্টকেইখন হৈছে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, ডিমা হাছাও, গোলাঘাট, হোজাই, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তিনিচুকীয়া, ৱেষ্ট কাৰ্বি আংলং এইকেইখন জিলাৰ সেল্ফ ইভালুৱেশ্যন হ'ব 1 ফেব্ৰুৱাৰী দিনাখনি আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব 2, 3 and 4 ফেব্ৰুৱাৰীত। ঠিক একেদৰে ফেজ 3 চাওক 8খন ডিষ্ট্ৰিক্ট আছে, তাৰ ডেট অফ সেল্ফ ইভালুৱেশ্যন আছে 15 ফেব্ৰুৱাৰী 2023 আৰু ডেট অফ এক্সটাৰ্নেল ইভালুৱেশ্যন আছে 16, 17 and 18 ফেব্ৰুৱাৰী 2023। জিলাকেইখন হৈছে বিশ্বনাথ, বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী আৰু মৰিগাঁও এইকেইখন জিলাৰ সেল্ফ ইভালুৱেশ্যন হ'ব 15 ফেব্ৰুৱাৰীত আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব 16, 17, 18 ফেব্ৰুৱাৰী 2023। মই আকৌ কৈ দিছোঁ ফাৰ্ষ্ট পেজত হ'ব বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, চাউথ চালমৰা, মানকাছাৰ, ওদালগুৰি এইকেইখনৰ সেল্ফ ইভালুৱেশ্যন হ'ব 18 জানুৱাৰীত, এইটো নতুন তাৰিখ হয় আৰু এক্সটাৰ্নেল হ'ব 19, 20 আৰু 21 জানুৱাৰী 2023। একেদৰে ফেজ 2ত আছে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, ডিমা হাছাও, গোলাঘাট, হোজাই, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তিনিচুকীয়া, ৱেষ্ট কাৰ্বি আংলং তেওঁলোকৰ সেই ডিষ্ট্ৰিক্টবিলাকৰ ডেট অফ সেল্ফ ইভালুৱেশ্যন আছে 1 ফেব্ৰুৱাৰী 2023 আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন আছে 2, 3 and 4 ফেব্ৰুৱাৰী 2023। একেদৰে ফেজ 3ত আছে বিশ্বনাথ, বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী আৰু মৰিগাঁও এইকেইখন ডিষ্ট্ৰিক্টৰ সেল্ফ ইভালুৱেশ্যন আছে 15 ফেব্ৰুৱাৰীত আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন আছে 16, 17 and 18 ফেব্ৰুৱাৰী 2023। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।